পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ আৰু ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এইবাৰ আকৌ মন গীত হৈছে, সৰুকৈ হ'লেও আমি চেষ্টা কৰিছোঁ। কাৰণ যোৱাবাৰ পেণ্ডেমিকৰ কাৰণে গোটেই প্ৰচেছটো অনলাইন হৈছিলে, কিন্তু এইবাৰ আকৌ হোৱা দেখি মানে সঁচাকৈ বহুত উৎসাহ পাইছোঁ। আৰু এনেকুৱা এটা কঠিন সময় অতিক্ৰম কৰিও আমি অলপ হ'লেও একগোট হৈ সকলোখিনি ক'ভিড প্ৰট'কলৰ যি প্ৰট'কল ল'ব লগা আছে সকলোখিনি লৈ আমি এইবাৰ আগবাঢ়িছোঁ। আৰু আশা কৰোঁ আপোনালোক আমি সকলোকে ইনস্পায়াৰ কৰিব পাৰোঁ। আৰু যিসকল আমাৰ পাৰ্টিচিপেণ্টছ আছে, প্ৰতিযোগীসকল আছে, তেখেতসকলে যাতে আমি ইনস্পায়াৰ কৰিব পাৰোঁ, আমি যাতে নিজেও বহুত কথা শিকিব পাৰোঁ। মন গীত সদায় আমাৰ কাৰণে এটা মনৰ ভিতৰৰ পৰা ওলোৱা এটা ইম'শ্যন, এটা অনুভৱ, আৰু ইয়াক যাতে আমি সদায় জীয়াই ৰাখিব পাৰোঁ তাৰে আমি কামনা কৰিছোঁ। আৰু সকলোৰে এনেকৈ আপোনালোকৰ এই ছাপোৰ্ট পাই আমি বহুত বেছি কৃতজ্ঞ। থেংক ইউ ছ' মাছ। থেংক ইউ।